এইটো দুৰ্ঘটনা মানে কেনেকৈ হ'ল মানে মই আহি আছোঁ আহাতে মানে ষ্টাৰ্টিংটো মই বকৰ পৰা আহি আছোঁ লামপাৰা বুলি কয় তাৰপিছত আহাতে মানে মই আহি আছোঁ আহাতে মানে এই মোৰ ৰাইট ছাইডত এটা গাড়ী আহিছে গাড়ীটো মোক ছাইড দিছোঁ ছাইড দিওঁতে মোৰ ৰাস্তাটো ডেম আছিল ডেম থাকাতে মানে গাড়ীখন ডাবি পাল্টি হৈ গ'ল আপুনি নিজে ড্ৰাইভ কৰিছিল অঁ মই নিজে ড্ৰাইভ কোন কৰিছোঁ ঠাইত গৈ আছিল আপুনি মই মাইনকেশ্বৰ পৰা যাই আছোঁ কি ঠাইত এক্সিডেণ্ট হ'ল ঠাইখনৰ নাম সেইটো জেগাৰ নাম বুলি দিয়া নহয় মিৰ্কাবাৰী বুলি কয় নেকি সেইটো দিয়াৰা বুলি কয় কি বস্তু আছিল গাড়ীটোত এই গাড়ী বস্তু মানে কি আছিল হেৰি আপোনাৰ চাউল আছে আপোনাৰ 680 পেকেট আৰু মোটামুটি 690 পেকেট মাল আছিল চাউলি আছিল অকল গাড়ীটো যে ৰাস্তাৰ কাষতে বাঘৰি পৰিল এইটো মানে চলাই থকা অৱস্থাত বাঘৰি পৰিছে নে গাড়ীটো ইয়াত নহয় ষ্টাৰ্ট হৈ আছে নহয় গাড়ীটো হঠাৎ ষ্টাৰ্টিং লক হৈ গৈছে মই বাচানৰ কাৰণতে মই মানে হেৰি ইমান ডাইন ছাইডত গাড়ী আছিল সেই গাড়ীটোক ছাইড দিলোঁ সেইটোও বাচাব লাগিব তাৰপিছত মোৰ এই ছাইডত মই মানে ভাবিছোঁ যে ৰাস্তাটো ডেম আছে বুলি আৰু কি মই মানে চেষ্টা কৰিছোঁ আৰু কি পাকাত ৰাখা বুলি ছাইডত অলপ অকণমান নামি গৈছে নামাতে মানে গাড়ীখন দাবি মানে ৰাস্তাটো ডেম আছিল ডেম থকাতে গাড়ীখন পাল্টি হৈ গ'ল গাড়ীত কোন আছিল আপোনাৰ লগত অঁ মোৰ লগত মানে হেৰি মই আছিলোঁ মোৰ খালাচী আছিল তাৰপিছত মোৰ আৰু এটা মানুহ আছিল হা 3জন আছিল একো হোৱা নাই এইটো দীপক মাৰবাৰী বুলি কয়